নমস্কাৰ সকলোকে, কি খবৰ? আজি মই নতুনকৈ কিবা এটা বনাব লৈছোঁ। এয়া ৰেজিঙৰ পেকেটটো দেখি গমেই পাইছোঁ মই আজি ৰেজিঙৰ বস্তু বনাম বুলি। এয়া মই বস্তুখিনি উলিয়াই ল'লোঁ। বস্তুখিনি বহুত দিন আগতে অনা থোৱা আছিলে, মই বনোৱা নাছিলোঁ। আজি ভাবিলোঁ বনাওঁ, এনেই আছোঁ ৰেজিঙৰ কিবা এটা বনাই দিওঁ। এয়া মই উলিয়াই লৈছোঁ ৰেজিং, হাৰ্ডনাৰ, কাপ গোটেইখিনি উলিয়াই লৈছোঁ। এতিয়া ষ্টাৰ্ট কৰোঁ। এয়া মেকআপ পাউডাৰ, গ্লিটাৰ গোটেইখিনি আহিছে। অৰ্ডাৰ কৰিছিলোঁ মিছ'ৰ পৰা, গোটেইখিনি আহিছে বাৰু। এয়া মই উলিয়াই দেখাই দিছোঁ এবাৰ গোটেইখিনি। এখন চিলিকন মল দুখন আহিছে, এখন প্লেন আহিছে, এখন অলপ ডিজাইনিং আহিছে। একেলগে আহিছে গোটেইখিনি। এয়া মই এইখনতে বনাম বুলি উলিয়াই লৈছোঁ। আৰু এয়া মেজাৰমেণ্ট হিচাপত মই চামুচ এখন লৈ লৈছোঁ, কাৰণ মোৰ তাত ৱেইট মেচিনটো নাই। মেজাৰমেণ্ট কৰিবলৈ অসুবিধাৰ কাৰণে মই চামুচখনো লৈ লৈছোঁ। চামুচখনৰ হিচাপত মই এটা আন্দাজ মতে মই মেজাৰমেণ্টখিনি কৰি ল'ম। ৰেজিং 3 চামুচ আৰু হাৰ্ডনাৰ 1 চামুচ, মানে 3:1। এনেকৈ মিক্সিং কৰিব লাগিব গোটেইখিনি লগাই। এয়া মই উলিয়াই লৈছোঁ ৰেজিংখিনি। ৰেজিং 3 চামুচ উলিয়াই ল'লোঁ মই। এতিয়া আকৌ হাৰ্ডনাৰটো ওলাই লওঁ। ৰেজিঙৰ কাম আগৰ পৰা কৰিম বুলি ভাবি আছিলোঁ। প্ৰথমে একবাৰ কৰিলোঁ, ইমান ভাল নহ'ল। এই ছেকেণ্ড টাইম বনাই আছোঁ মই। এইবাৰ কি হয় নাজানো, ভাল কৰিব চেষ্টা কৰিম যিমানখিনি পাৰোঁ। এতিয়া বনোৱাটোৰ ওপৰতে কথা হ'ব, কি বা বনাওঁ চাওঁ। এয়া দুইখিনি মই মিক্স কৰি ল'লোঁ। এতিয়া এটা ডাইৰেকশ্যনতে মিক্স কৰিব লাগে, বেছি স্পীডতো নহয়, একদম লাহে লাহে নহয়, এটা মানে মিডিয়াম ডাইৰেকশ্যনত মিক্স কৰিব লাগে। মই ভিডিঅ'টো স্পীড কৰি দিছোঁ, কিন্তু ইমান স্পীডত মিক্স কৰিব নালাগে। এটা মিডিয়াম ডাইৰেকশ্যনত মিক্স কৰিব লাগে, যাতে ভালকৈ একদম মিক্স হৈ যায়। মিক্সিংখিনি ভাল হ'লেহে বনোৱাটো ভাল হয়। ইয়াৰ মাজতে মই অকণমান মেকআপ পাউডাৰ মিক্স কৰি ল'লোঁ। মেকআপ পাউডাৰ মিক্স কৰাৰ কাৰণে দেখুওৱা নহ'ল, স্কিপ হৈ গ'ল ভিডিঅ'টো। এয়া মিক্স কৰি পেলাই মই চিলিকন মলখনত দিলোঁ। এতিয়া এইখিনি মিলাই লৈ কিনে সমান কৰি মিলাই লৈ 24 ঘণ্টাৰ কাৰণে ৰাখি দিব লাগিব। 24 ঘণ্টা লাগে এটা লেয়াৰ শুকাওঁতে। মই ধুনীয়াকৈ মিলাই দিলোঁ গোটেইখিনি, চাৰিওফালে যাতে মিলি যায়, সমান হয়। এতিয়া মই এইখিনি 24 ঘণ্টাৰ কাৰণে ৰাখি থৈ দিম। আজি ৰাতিটো পূৰা ৰাখি থৈ দিম। আকৌ কালি আজি যিখিনি টাইমত মই এইখিনি বনাইছোঁ, এয়া পিছদিনা ধুনীয়াকৈ শুকাই গ'ল। এতিয়া ফটো লগাম, ফটো আৰু হেপী বাৰ্থডেটো লিখি দিছোঁ। মই লিখি আনিছিলোঁ প্ৰিণ্ট আউট কৰি, কিন্তু সেইটো হেৰাই গ'ল। হেৰাই যোৱাৰ কাৰণে মই এনেকৈ হাতেৰে লিখি দিলোঁ। কি হয় নাজানো, ভাল হ'বনে নহয়, বনাই চাওঁ। যদি ভাল হয়, যদি হ'ব, নহ'লে কিবা এটা ব্যৱস্থা কৰিব লাগিব। মই ফটোখন লগাই ল'লোঁ, নাম হেপী বাৰ্থডে আৰু নামটো মই তলত লগাই দিলোঁ। এতিয়া আকৌ ইয়াৰ ওপৰত আকৌ ৰেজিং ঢালিব লাগিব, ক্লিয়াৰ ৰেজিং। মই আকৌ ৰেজিং ঢলাৰ কাৰণে ৰেজিং মিক্সিং কৰিব লাগিব। আকৌ ওলাই ল'লোঁ ৰেজিং আৰু হাৰ্ডনাৰ। এতিয়া ধুনীয়াকৈ আকৌ ওলাই কিনে মিক্স কৰিব লাগে। আজি অকণমান কমকৈ দিছোঁ কালি ভাল বেছিকৈ দিছিলোঁ। তলৰ লেয়াৰটো অলপ ডাঠ হ'লে ভাল লাগে। আজি অলপ কমকৈ লৈ কিনে চাওঁ কি হয়, কিমানখিনি ভালকৈ বনাব পাৰোঁ। ট্ৰাইটো কৰিছোঁ ভালকৈ বনাবলৈ, এতিয়া নাজানো কি হয়। মই ওলাই ল'লোঁ। এতিয়া মিক্সিং কৰি কিনে আকৌ দিব লাগিব লেয়াৰ। ছেকেণ্ড লেয়াৰটো এইটো ফাইনেল লেয়াৰ হ'ব। এতিয়া ধুনীয়াকৈ মিক্সিং কৰি ল'লোঁ। এতিয়া আকৌ ইয়াত ঢালি ধুনীয়াকৈ সমান কৰি মিলাই দিব লাগিব। মিলাই কিনে সমান নহ'লেও বেয়া দেখিব, মই সমান কৰি দি দিলোঁ। ৰেজিঙৰ কামটো দেখাত যিমান সহজ, মোৰ কাৰণে আচলতে টান বুলি নহয়, কিন্তু প্ৰথম বনোৱা হিচাপত ইমান সহজো নহয়। মই যিমানখিনি পাৰোঁ ট্ৰাই কৰিছোঁ। এয়া মাজতে মই অকণমান গল্ড ফ্লেক্স দি দিলোঁ ধুনীয়া দেখিবৰ কাৰণে, নহ'লে খালী খালী লাগিছে ফটোখন অকল। এয়া গল্ড ফ্লেক্সখিনি মই দি দিলোঁ। অকণমান গ্লিটাৰো লগাই দিম ইয়াতে, তেতিয়া অকণমান ভাল লাগিব, নহ'লে খালী খালী দেখিছে একদম।
এইবোৰ হাতৰ কাম কোনে কোনে কৰি ভাল পায় জনাব মইতো বহুত ভাল পাওঁ নতুন নতুন বস্তু বনাই মানে নজনা বস্তুবিলাক বনাই মই বহুত ভাল পাওঁ আগৰ পৰাই চেষ্টা কৰিছোঁ এইবোৰ বনাব যিটো ভাল হয় আকৌ নেক্সট বনাব ট্ৰাই কৰিম এয়া গ্লিটাৰো মই লগাই দিলোঁ কেনেকুৱা হৈছে জনাব আৰু এয়া ফাইনেল লুক শুকাই গ'ল 24 ঘণ্টাৰ পিছত এয়া নামটো মই চেঞ্জ কৰি দিলোঁ নামটো সেইটো বেয়া দেখিল পিছত মই আকৌ এটা ওপৰত লেয়াৰ দি পেলাই চেঞ্জ কৰি দিলোঁ এতিয়া এয়া মই ওলাইছোঁ ধুনীয়াকৈ শুকাই গৈছে ছেকেণ্ড টাইম বনোৱা হিচাপে বহুত ধুনীয়া হৈছে মই মানে বহুত ধুনীয়া হৈছে মই ইমান ভালকৈ বনাব নাজানো তথাপিতো ট্ৰাই কৰিছোঁ সেই হিচাপত ভাল হৈছে মোৰ কাৰণে বাকী আপোনালোকে জনাব কেনেকুৱা হৈছে এয়া মই ওলাই দিলোঁ বহুত হেপ্পী মই বনাই পেলাই এনেকুৱা লাগিছে মই ছেকেণ্ড টাইম বনোৱা নাই বহুত আগৰ পৰা বনাই থাকোঁ এনেকুৱা লাগিছে বহুত হেপ্পী মই ইমান ভাল হোৱা নাই সৰু বস্তু বহুত সৰু বস্তু পাৰিবি কেনেকুৱা লাগিছে বহুত ধুনীয়া লাগিছে একদম মজা হাতেদি বনাইছোঁ কিমানখিনি ভাল হৈছে নাজানো চেষ্টা কৰিছোঁ বনাবৰ কাৰণে এইটো প্লেন নহয় না চাইজটো কি হ'ব কি হ'ব ডায়মণ্ডৰ নিচিনা হ'ব নহয় বনি নিদিয়ে কেনেকুৱা লাগিছে কি ধুনীয়া লাগিছে গিফ্ট তোমাৰ গিফ্টটো মোক এটা বনাই দিবা বুলি আশা থাকিল বাৰ্থডে নহ'লেও এনে দিবা দেই আৰু এয়া ফাইনেল লুক কেনেকুৱা হৈছে জনাব আপোনালোকে যদি ভাল হৈছে লাইক কৰিব কমেণ্ট কৰিব আজিলৈ ইমানে বাই